বিশ্বজিৎ দৈমাৰী হ'ল স্পীকাৰ। সিটো আমাৰ CID নিচিনাই কাম কৰি আছে। সি BJPত গ'লে কি হ'ব, চব ইনফৰমেশ্যন আমি BJPয়ে ভিতৰত কি আলোচনা হৈছে হোৱা নাই বা কি সিদ্ধান্ত লৈছে লোৱা নাই, এইবিলাক গোটেই খবৰটো বিশ্বজিতৰ পৰা পাই আমি। এই আমাৰ CID বিশ্বজিতে আমাৰ দলৰে ৰাজ্যসভাৰ MP আছে না। আপোনালোকে ভাবিছে নেকি বিশ্বজিতে অৰিজিনেল BJP? আমাৰ CID তেওঁ চব ক'ব পাৰে, একো নাই। দেউতাই ল'ৰাক যিকোনো কথা ক'ব পাৰে। এতিয়া তেওঁ কি ভাবি কৈছে মইতো নাজানো, কি ভাবি পেলাই কৈছে। আৰু যদি CID হয় এতিয়াই ৰাইজক জনাব নালাগিছিল। এতিয়াৰ পৰা CID গিৰি কৰাটো মোক বন্ধ হৈ গ'ল আৰু আজিৰ পৰা। কোনেওতো এতিয়া আচল কথা মোক নক'ব, কাৰণ আচল কথা ক'লে আৰু এইফালে মই জনাই দিম। কিন্তু হাগ্ৰামা মহিলাই তাৰমানে মই সন্মান দিওঁ, তেওঁ নেতা আৰু তেওঁৰ নেতৃত্বতে BTC গঠন হৈছিল। গতিকে তেওঁ আমাক যিয়ে নকওক সেইটো একো নাই। আৰু হাগ্ৰামা ডাঙৰীয়া মাজে সময় ধেমালি চুৰত এইবিলাক কথা তেওঁ কয়, মানে তেওঁ তেনেকুৱা কৈ ভাল পায়। গতিকে আমাৰ হাগ্ৰামা ডাঙৰীয়া সেইটো কথা তেনেকুৱা ধৰণৰ এনে নিজৰ কিবা হিচাপে কৈছে। গতিকে তাত মোৰ ক'বলগীয়া একো নাই।